বস্ত্ৰ মন্ত্ৰালয়ৰ হৈ ডিফুস্থিত সহযোগীয় সঞ্চালক হস্ত তাঁত আৰু বয়ন বিভাগে তাঁতশাল বিতৰণ কৰিলে মহিলা শিপিনীসকলক। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো হামৰেন এনএছটি পথ এনেদৰে পৰি আছে, ক'তো পৰিলক্ষিত হোৱা নাই পৰিৱৰ্তনৰ কোনো উকমুকনি। বোকাজান মহকুমা এলেকাৰ বিদ্যালয়সমূহতো চলি আছে গুণোৎসৱ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি লৈ আহিছোঁ প্ৰথমটো খবৰলৈ। আজি ডিফুস্থিত সহ সঞ্চালক হস্ত তাঁত আৰু বয়ন বিভাগৰ যুটীয়া সঞ্চালকৰ উদ্যোগত বিভাগৰ প্ৰাংগণত অনুষ্ঠিত কৰে এখনি গুৰুত্বপূৰ্ণ সভা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে মুখ্য অতিথি হিচাপে যোগদান কৰা উক্ত সভাখনিত ভাৰত বস্ত্ৰ মন্ত্ৰালয়ৰ হৈ কেইবাগৰাকী শিপিনীক তাঁত বিতৰণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে মুখ্য অতিথি হিচাপে যোগদান কৰা উক্ত সভাখিনিত ভাৰত বস্ত্ৰ মন্ত্ৰালয়ৰ হৈ কেইবাগৰাকী শিপিনীক তাঁত বিতৰণ কৰে। শিপিনীৰ মাজত বোৱা কটাৰ প্ৰতি উৎসাহিত কৰি জাতীয় বস্ত্ৰ প্ৰসাৰ আৰু বিকাশৰ লক্ষ্য ৰখাৰ লগতে শিপিনীসকলৰ মাজত লুকাই থকা দক্ষতাক ব্যৱসায়িক লক্ষ্যত প্ৰয়োগ কৰাৰ বিষয়ৰ প্ৰতি নিজৰ লগতে সমাজৰ উন্নতি সাধনত সহায়ক হোৱাৰ উদ্দেশ্যতে এইদৰে বিতৰণ কৰা হয় তাঁতশাল আৰু বয়নৰ সামগ্ৰী। উল্লেখ্য, এই সভাত মুখ্য অতিথি ৰতন তেৰণৰ উপৰিও কাৰ্বি পৰিষদৰ সদস্য দৰসিং ৰংহাং, বস্ত্ৰ মন্ত্ৰালয়ৰ যোৰহাট হস্ততাঁত আৰু বয়ন বিভাগৰ বিষয়া ৰাজেন সিং উপস্থিত থাকে। বাৰিষা পাৰ হৈ এতিয়া আহি আছে খৰালি। বাৰিষা হোৱাৰ বাবে বোকা বৰষুণৰ মাজত পথ মেৰামতিৰ প্ৰশ্নই উত্থাপন কৰিব নোৱাৰাৰ কথা হৈছিল। গতিকে হামৰেনবাসী ৰাইজে বেয়া সপোন যেন লগা এই পথৰে অহা যোৱা কৰি পাৰ কৰিলে। হয়, বেয়া সপোন যেন লগা এই এনইচি পথেৰে গাড়ীৰে যাতায়াত কৰিবলগীয়া হ'লে লগত গাড়ীৰ চালকসকলে কোৰ, দা, ৰছী আৰু শিলগুটি অলপমান নিবই লাগে। ক'বতো নোৱাৰি পথটোৰে যাতায়াত কৰি থাকোঁতে বোকাৰ মাজত গাড়ী কেতিয়া লাগি ধৰে। সুচল আৰু আৰামদায়ক যাতায়াতৰ বাবে নিজৰ গাড়ীৰে অহা যোৱা কৰিব বিচৰা লোকসকলে হামৰেন আৰু মেঘালয়ৰ মাজৰ এই পথটোৰে যাতায়াত কৰিবলগীয়া হ'লে এনেধৰণৰ ব্যৱস্থা হাতত নিবই লাগে। কাৰণ গাড়ী পথৰ মাজত লাগি ধৰিলে প্ৰয়োজনত মাটি কাটিব লাগে। লাগি ধৰা গাড়ীক ৰছীৰে এনেদৰে টানিব লাগে আৰু পথৰ কাষৰ গছৰ ডাল ভাঙি বা গছডাল উভালি পৰিলে দাৰে কাটি পথ পৰিষ্কাৰ কৰিব লাগে। ভূতৰ ওপৰত দানৱ পৰাৰ দৰে বাৰিষাত এনেই বেয়া অৱস্থা আৰু পথটিত অলপ বৰষুণ হ'লেই পাহাৰৰ পৰা বাগৰি ঢল পানীয়ে জোৰেৰে নামি আহি পথৰ মাটি বোৱাই নিয়া জৰাজীৰ্ণ আৰু ভয়াৱহ পথটিৰে নিতৌ সংকটজনকভাৱে ডাঙৰ গাড়ীবোৰ অহা যোৱা কৰিবলগীয়া হয়। উন্নয়নৰ দোহাই দি পৰিষদৰ গাদী দখল কৰা বিজেপিৰ শাসকীয় দলে হামৰেনবাসী ৰাইজৰ বাবে একো ভবা নাই। এনেদৰে তীব্ৰ অভিযোগ তুলিছে হামৰেনবাসী ৰাইজে। শুনিছেনে কাৰ্বি পৰিষদৰ শাসকীয় দলৰ নেতা মহোদয়সকলে? সুন্দৰ ক্ৰ ৰিপৰ্ট, হামৰেন। কাৰ্বি আংলং জিলাত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ লগতে বোকাজান মহকুমাত এলেকাটো বিদ্যালয় চলি আছে গুণোৎসৱ। গুণোৎসৱৰ আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী এতিয়া অন্তিম পৰ্যায়ত। কালিলৈ হ'ব গুণোৎসৱৰ অন্তিমটো দিন। ডিলাই এলেকাৰ অন্তৰ্গত লাংটি বুক ২ নং প্ৰাথমিক বিদ্যালয়ৰ ক্লাষ্টাৰটো চলি আছে গুণোৎসৱ। গুণোৎসৱ চলি থকা উক্ত প্ৰাথমিক বিদ্যালয়ৰ ক্লাষ্টাৰতো আজি পুৱা ৯ বজাত ব্যাহিক মূল্যায়ক ৰঞ্জন বৰদলৈ উপস্থিত হয়। ব্যাহিক মূল্যায়নগৰাকীয়ে উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গামোচা পিন্ধাই উষ্ম আদৰণি জনায়। আদৰণি জনোৱাৰ পিছত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আদৰণি সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত দৈনন্দিন শ্ৰেণী আৰম্ভণি হোৱাৰ আগতে গোৱা প্ৰাৰ্থনা, জাতীয় সংগীত, পাঠ পঢ়া আৰু পিটি আদি কৰি দেখুৱায়। শ্ৰেণী আৰম্ভণিৰ আগৰ প্ৰাথমিক কাৰ্যখিনি সম্পন্ন হোৱাৰ অন্তত গুণোৎসৱৰ প্ৰধান মূল্যায়ন
কাৰ্য আৰম্ভ কৰে ব্যাহিক মূল্যায়ক ৰঞ্জন বৰদলৈয়ে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন কাকত বিলাই লিখিবলৈ দিয়ে আজি এই সমস্ত কাৰ্যসূচীৰ সফল ৰূপায়ণত টেট শিক্ষক সন্তেৰা আৰু নডেল বিষয়ক হৰসিং ৰংহাঙে খুব যথেষ্ট পৰিশ্ৰম কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত 1300খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ চলি থকাৰ সময়তে আজি দ্বিতীয় দিনা ধনচেৰি ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰিলে কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানে বিদ্যালয়খনত শিক্ষণ পদ্ধতি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা আহৰণৰ গুণাগুণ চাবলৈ ব্যাহিক মূল্যায়ক হিচাপে উপস্থিত উপায়ুক্ত গৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক পাঠ পঢ়ায় কিছুমান প্ৰশ্ন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুশাসন আদি মূল্যায়ন কৰিলে উল্লেখ্য জিলা উপায়ুক্তৰ মূল্যায়ন কাৰ্যত সৰ্বশিক্ষাৰ মিছন কোঅৰ্ডিনেটৰ নয়ন পাঠকো উপস্থিত থাকে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Saanich normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে কাৰ্বি সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা মহাময়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণে আজি বিদ্যালয়সমূহত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচী পৰিদৰ্শন কৰিলে জনপ্ৰতিনিধি লুনসিং তেৰণে সিলধৰমপুৰৰ ইংৰাজী মধ্য বিদ্যালয়ত 8 বজাত উপস্থিত হৈ পৰিদৰ্শন কৰিলে গুণোৎসৱৰ কাৰ্যসূচী পৰিদৰ্শন কৰোতে এছএমসি অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অধ্যক্ষ লংসিং তেৰণ আৰু ব্যাহিক মূল্যায়ক তথা ডকমকা সংনব্বে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক মাধুচন্দ্ৰ দাসে উপস্থিত থাকি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ
গুণোৎসৱৰ আউটিত নিৰীক্ষণ কৰিবলগীয়া আটাইবোৰ বিষয়সমূহ নিৰীক্ষণ কৰে। ইয়াৰ পিছত বামপথাৰ প্ৰাথমিক বিদ্যালয়তো উপস্থিত হৈ ঠিক একেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ লিখা পঢ়া পদ্ধতি তথা গুণগত মানদণ্ড নিৰীক্ষণ কৰে। বামপথাৰ প্ৰাথমিক বিদ্যালয়ত চলি থকা গুণোৎসৱৰ কাৰ্যসূচী নিৰীক্ষণৰ সময়তে ভিডিচিৰ অধ্যক্ষ লংচিং টকবি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে লগ দিয়ে। ৰবীন বেৰ ৰিপৰ্ট কাৰ্ড নিউজ। অসমৰ কেইবাখন জিলাৰ লগতে কাৰ্বি আংলঙৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজি দ্বিতীয় দিন। বিদ্যালয়ে উচ্চ প্ৰশাসনিক তথা কাৰিকৰী অভিযন্তাৰ দৰে প্ৰথম শ্ৰেণীৰ বিষয়াসকলেও ব্যাহিক মূল্যায়কৰ ৰূপত আহি পৰিদৰ্শন কৰিছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা পাৰখোৱা আৰু ঊৰ্ধগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত অসমৰ IPS APG মুকেশ আগৰৱালা DSP হুছেইন সহিত বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত কটুৱাৰ লগতে মধ্যাহ্ন ভোজনো খালে। এইদৰে শ্ৰেণী চলি থকা সময়টোত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় লগত জড়িত সকলোবোৰ কাৰ্য নিৰীক্ষণ কৰে। উল্লেখ্য, দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচী অহাকালি হ'ব অন্তিম দিন। কাৰ্বি আংলং জিলাৰ উদ্যোগ বুলিলে একমাত্ৰ বোকাজান চিমেণ্ট কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেড। একমাত্ৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ কাৰিকৰী বিজুতিৰ বাবে দিলাই পৰ্বতৰ পৰা চূণশিল কঢ়িয়াই নি থকা অৱস্থাত নিহাংতেৰাং গান্ধী গাঁৱৰ সমীপত বাকচবোৰ পৰস্পৰক খুন্দিয়াই ভাঙি তললৈ সৰি পৰে। কৰ্মচাৰীসকলৰ অন্য মনস্কতাত নে অৱহেলাত এই কাৰ্য সংঘটিত হ'ল সেয়া তদন্ততহে ওলাব। কিন্তু খবৰ পোৱা মাত্ৰে বোকাজান চিমেণ্ট কাৰখানাৰ কৰ্মচাৰীসকলক তৎকালে উপস্থিত হৈ মেৰামতি কাৰ্যত লাগিছে বুলি খবৰ পোৱা গৈছে। দিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত দিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ'ল কানিয়া ফাৰ্লেপ টিমুং সোঁৱৰণী মহিলা ফুটবল চেম্পিয়নশ্বিপ। আৰম্ভণি খেলখনত কলিয়াজান ক্লাব আৰু টিং আদং ক্লাবৰ মাজত অনুষ্ঠিত হয়। আজি প্ৰথমটো খেলৰ আৰম্ভণিৰ উপলক্ষে অনুষ্ঠিত সভাত দিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ সভাপতি বিদ্যা সিং ইংলেঙে সভাপতিত্ব কৰে। মুখ্য অতিথি হিচাপে যোগদান কৰে বৰজান জনপ্ৰতিনিধি লংকি টিমুঙে। বিশিষ্ট সমাজসেৱক জয়সিং টিমুঙে তেওঁৰ ভাষণত প্ৰয়াত কানিয়া টিমুঙৰ জীৱন বৃত্তান্ত চমুকৈ বৰ্ণনা কৰে উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজৰ আগত। উল্লেখ্য, সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা বৰজান জনপ্ৰতিনিধি লংকি টিমুং, বিশিষ্ট সমাজসেৱক জয়সিং টিমুঙৰ উপৰিও দিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক ফিলিপ টেৰন, টুৱেশ্বৰ টেৰাং, পদুমী ইংটিপি প্ৰমুখ্যে দিলাই স্পৰ্ট এছ'চিয়েশ্যনৰ আন সদস্য তথা বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছোঁ। ধন্যবাদ।